স্কুলৰ আছে আৰু চিফ গেষ্ট প্ৰথমতে সমূহ ৰাজ্যলৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। 1970 চনৰ পৰাই এই হৰিণাগুৰি গাঁওখনত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত ইয়াত দুৰ্গা পূজা আৰম্ভ কৰিছিলে স্থানীয় লোকসকলে। 2020 চনত এই দুৰ্গা পূজাখনে 50টা বছৰ পূৰ্ণ কৰিছিলে যদিও কোভিড মহামাৰীৰ সেই বিশেষ পৰিস্থিতিত এই অঞ্চলৰ ৰাইজে এই সোণালী জয়ন্তী যিটো উৎসৱ সেয়া পালন কৰিবলৈ সক্ষম হোৱা নাছিলে। যি হওক, পৰিস্থিতিৰ ক্ৰমাগতভাৱে উন্নত হোৱাৰ লগে লগে এই সমগ্ৰ অঞ্চলৰ ৰাইজে, হৰিণাগুৰি এই বৃহত্তৰ অঞ্চলৰ ৰাইজে আজিৰ দিনটোৰ পৰাই তেওঁলোকৰ যি সোণালী জয়ন্তী উৎসৱ এই দুৰ্গা পূজাৰ লগত জড়িত সেয়া পালন কৰিবলৈ ওলাইছে। যথেষ্ট উৎসাহ উদ্দীপনা আৰু বিভিন্ন জাতিৰ জনগোষ্ঠীৰ মিলা প্ৰীতি আৰু সমন্বয়ৰ সৈতে। মই এজন শিক্ষক হিচাপে এই অঞ্চলটোলৈ আজি বহু বছৰ আগৰ পৰাই অহা যোৱা কৰোঁ। মোৰ এখন ইয়াতে এডপ্টেড ভিলেজ আছে আৰু একেবাৰে ওচৰত বেলগুৰি বুলি, ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত। বা এই অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰখনৰ লগত যিটো গ্ৰাম্য শিক্ষাৰ যি অৱস্থা তাৰ উন্নীতকৰণৰ লগত মই জড়িত আৰু সেই সুবাদতেই হয়তো আজি মোক ইয়াতে আমন্ত্ৰণ কৰিছে দুআষাৰ কোৱাৰ বাবে বা এই বিশেষ অনুষ্ঠানটিত উপস্থিত থাকি কিছু উপভোগ বা কিছু জ্ঞান লাভ কৰাৰ বাবে মই আজি সুবিধা অকণমান পাইছোঁ। তাৰ বাবে মই আয়োজক কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি হওক, দুৰ্গা পূজাৰ আজিৰ দিনটোৰ পৰাই যে নৱৰাত্ৰি সেয়া আৰম্ভ হয়, এই বিশেষ দিনটোৰ পৰাই আচলতে বৈদিক নীতি নিয়মেৰে আগৰ দিনৰ পৰাই দুৰ্গা পূজা আৰম্ভ হৈছিলে। কিন্তু আজিকালি 4 দিনীয়াতেই আমি সপ্তমীৰ ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমী এইকেইদিনতে আমি দুৰ্গা পূজা সীমাবদ্ধ ৰাখোঁ। যি নহওক, এই বিশেষকৈ এই গাঁওখনৰ নেপালী সম্প্ৰদায় আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত থকা বড়ো, গাৰো, ৰাভা, ৰাজবংশী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ত এই আজিৰ দিনটোৰ পৰা ইয়াত দুৰ্গা পূজাৰ কাৰ্যসূচী লোৱা হৈছে। আজিৰ বিশেষ দিনটোৰ আমাৰ যিটো কাৰ্যসূচী সেয়া হৈছে কলচ উৎসৱ, অৰ্থাৎ দেৱী গংগাক আৰাধনা কৰি পবিত্ৰ জল আনি পেলাই আজি ঘটস্থাপন কৰা হ'ব। আৰু আজিৰ পৰাই চণ্ডী পাঠৰ যি ধ্বনি সেয়া মুখৰিত হ'ব এই দুৰ্গা মন্দিৰ প্ৰাংগণত। আৰু সমস্ত ৰাইজৰ যি আশা তথা যি নেপালী জনগোষ্ঠী বা আন জনগোষ্ঠীৰ যি পৰম্পৰা, অৰ্থাৎ কলচ উৎসৱ, ফুলপাতি উৎসৱ, বিভিন্ন ধৰণৰ কাৰ্যসূচী এওঁলোকৰ আছে। এই পৰম্পৰাগত যিবিলাক আছে সেইবিলাকৰো যি সাংস্কৃতিক পৰম্পৰা তাৰ যিটো আমাৰ ভাল মেছেজ, অৰ্থাৎ সেইখিনি আমাৰ নৱপ্ৰজন্মলৈকেও সিঁচৰিত হওক। আৰু এই পৰম্পৰা আৰু সাংস্কৃতিক মিলনৰ লগত ধৰ্মীয় ৰীতি নীতি বা আধ্যাত্মিক চিন্তা চৰ্চাৰ কিছু উত্তৰণ ঘটক। নৱপ্ৰজন্মই ইয়াৰ জৰিয়তে কিছু নতুন দিশৰ তেওঁলোকে জ্ঞান লাভ কৰক বা এই পৰম্পৰাক অনাগত দিনবোৰলৈও যাতে তেওঁলোকে অক্ষুণ্ণ ৰাখি সমাজ তথা সাংস্কৃতিক দিশৰ উন্নতি সাধনত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে, মই তাৰে আশা ৰাখিছোঁ। শুভেচ্ছা জনাইছোঁ সমূহ ৰাইজক। আৰু এই উৎসৱ সোণালী জয়ন্তী উৎসৱ পাইছোঁ। আজি আমাৰ এই পবিত্ৰ হৰিণাগুৰি শিৱ মন্দিৰ তথা দুৰ্গা মন্দিৰ প্ৰাংগণত যোনটো আমি কলচ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ, এইটো অলপ ঐতিহাসিক কথা আছে, ইয়াত আমাৰ জড়িত আছে। শ্ৰী শ্ৰী দুৰ্গা ভৱানীৰ পূজা শুভাৰম্ভ আমি 1970 চনৰ পৰাই আৰম্ভ কৰিছিলোঁ। যোৱা 2020ত আমাৰ গোল্ডেন জুবলি মনাব লগা আছিল, কিন্তু আমাৰ পেণ্ডামিক চিটুৱেশ্যনৰ কাৰণে আমি মনাব পৰা নাই। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। কি কৰিব, এইটো সকলো ক্ষেত্ৰতে এইটো আমি প্ৰযোজ্য হোৱা দেখা পাইছোঁ কাৰণে আমিও মনাব পৰা নাই। কিন্তু এইবুলি আমি যিটো আমাৰ হিন্দু সনাতনী ধৰ্ম হিচাপে যিটো হিচাপে আমি দুৰ্গা পূজা কৰিব লাগে, আমি প্ৰথম নৱৰাত্ৰ প্ৰথম প্ৰতিপদা তিথিৰ পৰা আমি শুভাৰম্ভ কৰিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ সমূহ ৰাইজৰ ইয়াত বসবাস কৰা, এই অঞ্চলত বসবাস কৰা বড়ো, গোৰ্খা, ৰাভা সকলো ৰাইজৰ আমাৰ ইয়াত সহায় সহযোগ আছে। আৰু সকলোকে আমি আহ্বান জনাইছোঁ যাতে আজি এই শুভাৰম্ভখনত আপোনালোকে যদিও উপস্থিত হ'ব পৰা নাই, এইকেইদিন আমাৰ 10 দিনলৈকে আমাৰ পূজা পাৰ্বণটো চলি যাব, তাত আপোনালোকে যাতে উপস্থিত থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।